हेलो एवरीवन की खबर আপোনালোক আশা কৰিছো সকলোৰে ভালে। আজি মই গৈ আছো এটা বিশেষ ঠাইলৈ। এতিয়া বাজি 6টা আৰু মই ৰাতিপুৱা এজন বিশেষ মানুহক লগ কৰিবলৈ গৈ আছো। কোনে স্পেশাল মানুহজন সকলোখিনি গম পাব। বাস মই ধামাকা ভিডিওটো আপোনালোকে চাই থাকিব লাষ্টলৈকে। বলক পিছে এতিয়া এয়া যাব পৰা ৰেডি হৈ গৈছো আৰু এয়া ভাইটিও যাব এইফালে সি মোৰ লগত ওলাইছে। আমি স্কুটিৰে যাম আজি মানে দুটাই আৰু ফাৰ্ষ্ট এক্সপিৰিয়েন্স হ'ব, নিউ এক্সপিৰিয়েন্স। যেহেতু ইমান দূৰলৈকে যাই আছো এজন স্পেশাল মানুহক লগ কৰিবলৈ। তেওঁ কোন হয় কি হয় সকলোখিনি গম পাব। ভিডিওটো একদম লাষ্টলৈকে চাই থাকিব। তো বলক এতিয়া। আৰু এতিয়া গাড়ীখনত তেলো ভৰাই লওঁ, ভৰাই কেনে গৈ আছো আৰু এতিয়া। আৰু আমি এতিয়া গৈ আছো পুৰা গুগল মেপ চাই মেলি কেনে এজন স্পেশাল মানুহ লগ কৰিব গৈ আছো। কিন্তু গুগল মেপ চাই কেনে গৈ আছো গম পাব কোনে স্পেশাল মানুহ। আৰু আমি যেহেতু ৰাতিপুৱা ওলাই আহিছো আৰু বতৰটো এতিয়া পুৰা ঠাণ্ডা হৈ আছে, ৰ'দো ওলোৱা নাই, তো গৈ ভাল লাগি আছে। এতিয়া আমি পাই গ'লো আহি মহিলাপাৰা নামৰ ঠাইখিনি আৰু ইয়াৰ পৰা অলপমান আছে আৰু আধা ঘণ্টামান লাগিব। গুৰেশ্বৰলৈকে গৈ আছোঁ আমি। তাতে এজন বিশেষ মানুহ লগ কৰিব গৈ আছোঁ। কৈছিলোঁ আপোনালোকক সেই বিশেষ মানুহজন কোন হয়, যাৰ কাৰণে আমি গুগল মেপ চাই কেনে গৈ আছোঁ। সকলোখিনি গম পাব আপোনালোকে, বাছ ভিডিঅ'টো চাই থাকিব। আৰু এইফালে ভাইটিও আছে। আমি এতিয়া ক'ত আহি পালোঁ কৈ দিয়া। এতিয়া মহিলাপাৰা নে কি বুলি কয় এইখিনি, আগত আমি খৈৰাবাৰী পাম, খৈৰাবাৰী হৈ এনেকৈ ডাইৰেক্ট গুৰেশ্বৰ পাম আৰু আধা ঘণ্টামানেই লাগিব চাগে আৰু একজেক্টলি আমিও নাজানো মানে। এতিয়া গৈ আছোঁ তো চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমিও যিখিনি ঠাইত ৰৈছোঁ চাওকচোন, জেগাখিনি কি ধুনীয়া। চাৰিওফালে পথাৰ, ঠাণ্ডা বতাহ দি আছে, ভাল লাগিছে ৰৈ কেনে। আৰু ঘৰৰ পৰা বেগত পানী বটলো লৈ আহিছিলোঁ, পানী পিয়াহ লাগিলে অলপ পানীও খাই ল'লোঁ। এতিয়া আমি আহি পাই গৈছোঁ লখিমপুৰ নামৰ ঠাইখিনিলৈকে। আৰু ইয়াতে এটা নদী আছে, চাব পাৰে এইটো নদী। ইয়াৰে পানীভাগ মানে সদায় প্ৰতি বছৰে প্ৰতি মাহে মানে সকলো ছিজনতে মানে কলাই হৈ থাকে পানীভাগ। আচৰিত আৰু মানে এইটো সঁচাকৈ মানে চাব পাৰে, মই দেখাই। আৰু ইয়াৰে পানীখিনি চাওক, পুৰা কলা, দেখিছেনে বাৰু? এয়া পাহাৰৰ পানী আহে হেনো ইয়াতে বোলে, আৰু পুৰা কলা হৈ থাকে মানে পানীখিনি, মানে একো ব্যৱহাৰো কৰিব নোৱাৰি একো কামতে। আহি পাই গৈছোঁ এই ঠাইডোখৰলৈ। মানে ইয়াৰ পৰা আৰু 7 কিলোমিটাৰ হেনো আছে। আৰু মানুহ এজনক সুধিলোঁ মানে, তেওঁ ক'লে আৰু 7 কিলোমিটাৰ আছে। এতিয়া ইয়াতে অলপমান ৰৈ দিছোঁ, ভৰিখনো বিষাই গৈছে স্কুটি এনেদৰে আহি। আৰু এইফালে চাওকচোন, গছডাল অলপ বেলেগ ধৰণৰ ন, এতিয়া দেখা পালোঁ। কোনোবাই জানে নেকি আৰু নামটো কমেণ্ট কৰি জনাবচোন জানে যদি। আৰু এতিয়া আৰু অলপমান আছে আৰু সেই মানুহজনক লগ পাবলৈ, আৰু অলপ সময় আছে। গৈ পাই আছোঁ, দেখাই আছোঁ কোন হয় কি হয়, কিয় গৈ আছোঁ সকলোখিনি। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু মোৰ যদি ভিডিঅ'বোৰ আপোনালোকে ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল নতুন আহিছে তেওঁলোকেও কৰি দিব, তেতিয়াহে আগলৈ ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম। তো চাই থাকক ভিডিঅ'টো। এইফালে আহি গৈছোঁ এতিয়া কিবা এটা খাবলৈ বুলি, খাই লওঁ। ভাইটিও বোলে ভোক লাগিছে, হোটেললৈ আহি গৈছোঁ কিবা এটা খাই লওঁ বোলে। ভাইটিও ভোক লাগিছে, ৰাতিপুৱা একো খাই অহা নাছিল। এতিয়া পৰঠাকে অলপমান খাই লওঁ, খাই মেলি গৈ আছোঁ। আৰু এইফালে আমি গুৰেশ্বৰ টাউন আহি পাই গ'লোঁ। আৰু এতিয়া ভাইটিও সুধিব গৈছে মানে আমি কোনফালে যাব লাগিব, মানে মানুহজনৰ ঘৰ কোনফালে, ৰাস্তাটো সুধিব গৈছে আৰু তাকে। মানে পুৰা কেজেংটো লাগি গ'ল। আমি মানে এটা বেলেগ ৰাস্তাৰে আহি গ'লোঁ, মানে এইফালে কিবা গোপচৰাৰ ফালে যাব লাগে। আৰু দুজনৰ মানুহ সুধিলোঁ, এতিয়া তেওঁলোকে কৈছে আমি বেলেগ ফালে সেইফালে যাব লাগিছিলে। আমি সোমাই আহিলোঁ এইফালে টাৰ্ণিঙেৰে। এতিয়া কোনফালে ক'ত গৈ আছোঁ নাজানো, আৰু মানুহজনক লগ পাম নে নাপাম সেইবোৰো নাজানো। এতিয়া ৰ'দে ওলাইছে, এইফালে দেৰিও হৈছে। চাই থাকক আৰু কি হয় নহয়। হোৱাই নাই সেই মানুহজন কোন হয়। তো আপোনালোকে চাগে ভাবি আছে কাক লগ কৰিব গৈ আছোঁ, কোন হয়। থাম্বনেইল চাই চাগে আপোনালোকে গম পায়ে যাব, সেইকাৰণে ময়ো কৈ দিওঁ আৰু সেইজন। ৰ'ব নকওঁ বাৰু এতিয়া, আৰু অকণমান ছাছপেন্স, মানে গৈ পাই দেখাই আছোঁ। চাওকচোন ৰাস্তাটো ইমান বেয়া নহয় এইফালে একদম, আৰু একদম পূৰা ভিতৰুৱা। আৰু এতিয়া গৈ আছোঁ, আৰু অলপমান আছে, গৈ পাই যাম, চাই থাকক। আৰু আমি এতিয়া গৈ আছোঁ, আৰু সেই ঠাইখিনি হৈছে গোপচৰা বুলি কয়। গোপচৰা পালে আমি পাই যাম আৰু অলপমান আছে, আৰু এতিয়া গৈ আছোঁ চাই থাকিব। এতিয়া ইয়াতে আহি অলপমান ৰৈছোঁ, ৰৈ আহিছোঁ। আৰু আজি তাৰমানে যিহেতুকে স্কুটিত আহিছোঁ ন, ইমান টাইমটো চলাই থাকিব নোৱাৰে, কাৰণ ৰ'বই লগা হৈছে। আৰু এতিয়া অকণমান আছে হেনো, আগতে গৈ সুধি আছোঁ মানে আগলৈ গৈ কেনে। আৰু অকণমান টাৰ্ণিং এটা আছে হেনো মন্দিৰৰ পৰা, আৰু তাৰপিছত আমি গৈ পাম স্পেচিয়েল সেই মানুহজনৰ ওচৰলৈ। তো চাই থাকক।
এটা কথা মানিবই লাগিব মানে ঘৰটো মানে বহুত ভিতৰুৱা জেগাত আছে সহজতে কোনো এনেকৈ পটকৈ আহিব নোৱাৰে বহুত বিচাৰিব লাগিব বহুত সুধিব মিলিব লাগিব সেইকাৰণে আজি অলপমান কষ্টও হৈছে বাৰু নোহোৱা নহয় কিন্তু যাক লগ কৰিব আহিছে মানুহজনতো ইমানে খাচ হয় তো কষ্ট কৰিব লাগিব আৰু এইখিনি তো এতিয়া অলপমানহে আছে আৰু এইখিনি গৈ পাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে আৰু গম পাব কাক লগ কৰিব গৈ আছে চাওকচোন ৰাস্তাটো কিমান বেয়া আৰু মানুহজনৰ ঘৰ এইফালে অলপমান আগলৈকে যাব লাগিব আৰু ৰাস্তাটো কিন্তু খুব বেছি বেয়া কিন্তু আমি তথাপিও যাম যেনেকৈ হওক তো চাই থাকিব আৰু এইফালে আহি পাই গ'লে স্পেচিয়েল মানুহজনৰ ঘৰৰ যিহেতু তেওঁ ভিডিঅ' ইমান এটা বনাব নিদিয়ে সেয়ে বাহিৰৰ পৰা দেখাই দিছোঁ এইটোৱে হৈছে তেওঁৰ ঘৰ আৰু নতুনকৈ চাগে বনায়ো আছে এইফালে আৰু এয়া ফাইনেলি আহি পাই গ'লোঁ যাৰ ঘৰলৈ আহিছিলোঁ আৰু মানুহজনো হেনো ঘৰত আছে মনটোতো ভাল লাগি গৈছে এতিয়া আপোনালোককো লগ কৰাই দি আছোঁ তো চাই থাকোঁ ভিডিঅ'টো তো ব'লক লগ পাই গ'লো সেই বিশেষ মানুহজন এইজনে হৈছে সেই বিশেষ মানুহজন বি বয় সকলোৱে জানে সঞ্জয় বৰুৱা नहीं जानता है तो I'm संजय एंड YouTube चैनल का नाम है बी बॉयज एंड प्यारे प्यारे आया भाई बहन मेरे से मिलने एंड आप मत आइयो बता रहे मैं इन लोगों को कुटाई करके भेजेगा मैं थोड़ी देर बाद এই মানুহজনক লগ কৰিবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহিছোঁ মংগলদৈৰ পৰা মানে ভাইটি আৰু মই আহিছোঁ মানে বহুত বেছি ভাল পাওঁ ভিডিঅ'বোৰ চাই কেনে আমি মানে আৰু বহুত স্পেচিয়েল মানুহ হয় বাৰু আমাৰ কাৰণে আৰু সেইকাৰণে আহি গ'লোঁ ইয়ালৈ আৰু এতিয়া তোমাক লগ পাইছোঁ বাৰু তোমাক এটা কথা সুধিব লগা আছিলে তোমাৰ জিএফ আছে নে নাই কৈ দিয়া अच्छा ऐसे मतलब नहीं है अब तक नहीं है सीधा साधा बोला पहले कोशिश करा था बात बनी नहीं আৰু এটা কথা সুধিব লাগি আছে মানে তুমি ইমান মানে ডেঞ্জাৰ ভিডিঅ'বিলাক বনোৱা মানে সেইবোৰ বনাবৰ কাৰণে মানে কি আৰু মানে ক'ৰ পৰা মানে ইমান সাহসটো আহে মানে इतना एनर्जी एनर्जी लोगों का प्यार है बस भाई आप बोल देते ना भाई अब उप से तो और इतना एनर्जी आता है ना भाई कभी कभार ये बोल को उठा के मेरे सर पे रखो ऐसा हो जाता है इतना एनर्जी देते हैं लोगों का प्यार सच में यार लोगों का प्यार एंड सपोर्ट बस एंड मेरा थोड़ा वो है भूख बोल सकते हैं मेरे पेट को पालने के लिए मैं किसी भी हद तक जा सकता है बस उसी की वजह से मैंने शुरू करा था एंड आज लोगों का प्यार है वही मतलब आपकी वीडियो देख के ना हमें बहुत अच्छा लगता है मैं पहले बार ना एक वीडियो देखी थी वहाँ कुछ बॉडीगार्ड लेके जा रहे थे ना अच्छा हाँ वो वीडियो मैं कितनी बार देखी पता है मुझे इतना हंसी भी आया तो बहुत अच्छा भी लगा मुझे देख अच्छा डायपर वाला था डायपर वाला वही वाला वो वीडियो में कितनी बार देखी मुझे बहुत अच्छा लग रहा था वैसे बॉडीगार्ड जा रहे थे ना बहुत अच्छा लगा वो देखकर और इतने खतरनाक वीडियो पहले देखता था ना एकदम पैर पे चढ़ जाते थे साइकिल लो एकदम मैंने गसों पर उठी जाए किबा करे एकदम फल सिंगी आनी खाई वो देसी वाला वीडियोस लोगों को बहुत पसंद है यार मैंने फार्स्टते तो मोर भाइटियो चुआ नाছিল তেতিয়া মই মানে एकदम तब ना वो एक आई थिंक आपने वो 1-2 साल का पीछे वाला का मैं थोड़ा छोटा था তেতিয়া মই বেছি চাইছিলো ভিডিও মানে বহুত বেছি এতিয়াও চাও তেতিয়া মানে करता था তেতিয়া মানে মই বহুত মানে একদম এনি টাইম মোবাইলটো উলাই হিটোৱে চাই থাকো মানে একদম বি বয়সৰ ভিডিও চাম বি বয়সৰ মাহতকো কৈ থাকো আৰু মানে मैं अपनी मां को बोलती थी ये देखो बी बॉय से कैसे पैर पे चढ़ जाता है मैं तो पागल बंदा है ये बिल्कुल मुझे बहुत अच्छा लगता था মই মাকো মানে এনেকা কাম কৰিব পাৰে কিমান মানে গাত এনাৰ্জি লাগিব মানে মোৰ মানে বহুত বেছি ভাল লাগে মানে थोड़ा बहुत एनर्जी चाहिए एंड लोगों का प्यार मिल गया तो हाँ आपको एनर्जी किसी भी हद तक लेके जा सकता है बस वही है আৰু মানে এইটোৱে তুমি কি ক'ব বিচাৰা যে আমি মানে যে ভিডিঅ'বিলাক বনাওঁ মানে আমি বনাব লাগে ন মানে মানুহেতো বহুত নিগেটিভ কমেণ্ট কৰে ন নিগেটিভ কমেণ্ট কৰিলেও মানে तुम्हें अगर आप सोशल मीडिया में आते हैं तो तुम्हें पॉजिटिवली लेना होगा किसी भी बात को किसी को भी आप मतलब रिप्लाई नहीं देना आपको अगर कोई कुछ भी बोल रहा है तो कोई जेन्युइनली भी बोल सकता है कोई मजाक में भी बोल सकता है तो वो मजाक वे में भी आपको वो कुछ भी बोल सकते हैं कमेंट में कुछ भी लिख सकता है आपके सामने वो बोल नहीं सकता जैसे कि मैंने वो भाई को भी बोला था हार्दिक पांड्या के बारे में बोलो तो ऐसे हो जाते हैं तो अभी तो बू करते हैं आपको लेकिन वही लोग आपको पसंद करने लगेंगे अब अच्छे काम करते जाओ अच्छे कर्म करते जाओ अच्छे कर्म लोगों को पसंद है सबको पसंद है हम अच्छा बनना चाहता है खुद लेकिन हम अच्छे नहीं हैं हम बन नहीं पाते क्यों हम आपको अभी बोल देंगे कि अरे ये बंदी ऐसे है वैसे है हम खुद अच्छे नहीं हैं अगर आप किसी को बहुत ज़्यादा ही बोलने लगा तो समझ लेना कि आप बिगाड़ रहे हो आप मतलब दूसरा रास्ता ले रहे हो क्योंकि कोई अच्छे इंसान किसी को कभी भी बिना कुछ सोचे कुछ नहीं बोलते बस वही है
वैसे आपसे मिलकर बहुत अच्छा लगा মানে লগ পাই বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও বি বয়ছৰ চেনেলটো চাব আৰু বহুত বেছি মৰম দিব আৰু মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়া মই নিউ খুলিছো মিনি ব্লগ বনাম अच्छा मिनी ब्लॉग्स बनाते हैं एंड अभी सिस्टर के चैनल को सब्सक्राइब नहीं करा तो सब्सक्राइब कर लीजिए और बेल आइकन दब जाना चाहिए भाई नई नई वीडियो मिलते रहने वाला है आप सभी को मिनी ब्लॉग सिस्टर के चैनल में एंड भाई सब्सक्राइब करना ना भूलिए भाई আৰু আমাৰ ঘৰতো মাতিম মানে আমাৰ ঘৰত যাব লাগিব जाएगा ভাত जाएगा খোৱাকে। एक दिन जरूर जाएगा খানা খোৱাকে খানা ভাত अच्छा खाना পৰ্ক पोक नंबर 1 পৰ্ক ভাল পান না পৰ্ক नंबर 1 हाँ, मेरे लवर। कोई खास है तो बस वही है एंड उस समय से खाते आया तो अभी थोड़ा आदत हो गया तो वही है एंड कुछ लोग नॉन वेज रहता है तो उन लोगों को बुरा लग ना मत भाई तो वो हम एक तो खाते हैं हाँ वो हम मतलब बचपन से खाते खाते वो एक हो आदत गया सी हो गई। और वो कई जंगल से हम उठा के नहीं लाते तो उसको खाने के लिए जैसे ब्रॉयलर बनाया जाता है तो इस तरह वो भी से खाने की बने चीज जाते है हैं हाँ। हाँ তো आपसे मिलकर बहुत अच्छा लगा লগ পাই বহুত বেছি ভাল লাগিলে তো আকৌ লগ পাম বুলি আশা থাকিলে তো আজিলৈ বাই 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 কৈ দিয়া बाय बाय Bye আকৌ লগ পাম bye. আকৌ লগ পাম See you soon. ओके